guys, স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। তো আজি মই এতিয়া ঘৰতে আছো আৰু মই ক'ত আছো দেখুৱাই আছো। এইখন আমাৰ গাঁৱৰ পথৰ। আৰু ইয়াতে আমি খেতি কৰিছো জিকা ফুলৰ। তো গাইস এতিয়া মই ঘৰত এনে আছো, ভিডিঅ'টো আৰম্ভ কৰি দিলো আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। তো এইটো আমাৰ ঘৰৰ পুখুৰী। আৰু গাইস মোৰ নামটো নিশান্ত ডেকা, মই 12th ক্লাছত পঢ়ি আছো। আৰু কম আৰু ভিডিঅ'টো। আৰু গাইস এইফালে গাহৰি পালন কৰিছো, গাহৰি। আৰু এইফালে খেৰৰ পুঁজি আছে আমাৰ। তো আজি নৰ্মেল ব্লগ আৰু আপোনালোকৰ কোমোৰা আছে নে? আমাৰ আছে, ৰ'ব দেখুৱাই এইকেইটা কোমোৰা হাঁহৰ মাংস দি খাব লাগিব গাইছ। আৰু এনেকুৱা পৰিৱেশৰ মাজত আমাৰ ঘৰখন আছে। মই আছো বৰ্তমান সুখীয়ামৰ গাছৰ তলত। এই বহুত লাগছিলে খাই এটা দুটা সৰু সৰু হৈ আছে। ক'ত ধৰিব পাৰিছেনে আপোনালোকে? একদম সৰু সৰু খাই শেষে কৰিছে। তো গাইছ এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', হয়তো ভুলভ্ৰান্তি হ'বই চাগে। আৰু আপোনালোকে কিন্তু মানে কমেণ্টত ক'ব মানে কি ভুল হৈছে, কি ভুল হোৱা নাই। বাকী আৰু এইখিনিয়ে আজি আৰু নৰ্মেল ব্লগ। এইটো কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি, আৰু ছাবস্ক্ৰাইবটো কৰি থ'বচোন গাইছ। আৰু এই পানী যি দেখিছে পুনি, যাতে গৰৈ মাছ, চেঙেলী মাছ আৰু শ'ল মাছ পোৱা যায় গাইছ। মই বহুত দিন পাইছোঁ ইয়াতে ইমান ভাল হ'ব বুলি এয়া চাওকচোন, ইমান ভাল এইটো চাগে। পইচা লৈ দোকানত যাই আছো গাইছ, মানুহ আহিব বোলে কোনোবা, তাকে আৰু যাই আছো। এইখন দোকান আগৰ ফালে বন্ধ কৰি থৈ, এতিয়া ভিতৰ ফালে গৈ ল'ব লাগিব বস্তুটো। হ'লে বাই দোকান আহিবচোন। তো গাইছ গৰমৰ দিনত মানে ঘূৰিয়া, আৰু মোৰ হাতত আছে ভুজিয়া। ভিডিঅ' এটা বনাইছিলোঁ কিন্তু আপলোড কৰোঁতে কপিয়াত আহিল, কিবা ভুল হ'ল নেকি। আকৌ এইটো ভিডিঅ' দিম, কিবা হয় নাজানো আৰু কপিয়াত নাহিলে ভালে। তো গাইছ আজিলৈ এইখিনিয়ে আহিছিল। লগ পাম এটা নতুন ভিডিঅ'ত। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো জয় অসম, বাই বাই।